বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুনৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় আৰু সেই দিনটোতে বিভিন্ন ঠাইত দেশৰ বা বিশ্বৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰায় সকলো লোকে গছপুলি ৰোপণ কৰি নিজৰ একপি ফটো সামাজিক মাধ্যমত প্ৰচাৰ কৰে। আচলতে এইখিনিতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যিসকল লোকে সামাজিক মাধ্যমত গছপুলি ৰোপণ কৰা যি ফটো প্ৰচাৰ কৰে সেই লোকসকলে বছৰৰ বাকী দিনকেইটাত পৰিৱেশৰ বিষয়ে অকণমান হ'লেও চিন্তা কৰেনে? বছৰটোত কেৱল মাত্ৰ এদিনেই পৰিৱেশৰ চিন্তা কৰিলে আমাৰ যি পৰিৱেশ সেই পৰিৱেশ সুস্থ হৈ থাকিব। আজি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজিৰ এই বিষয়টো আমি খুব সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিম আপোনালোকে এই বিষয়টো ভাল পাব আৰু আপোনালোকে আমাৰ এই বিষয়টোৰ যি বিশ্লেষণ সেই বিশ্লেষণ চাই কেনে পায় সেয়া আমাক কমেণ্ট বক্সত জনাব। সমগ্ৰ পৃথিৱীতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি প্ৰয়োগৰ সেয়া যথেষ্ট বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। নিশ্চিতভাৱে সময়ৰ লগে লগে মানুহেও সেই সময়ৰ যি আহ্বানক নেওচি কেতিয়াও পাৰ হৈ যাব নোৱাৰে। সময়ৰ সৈতে খোজ দি নিজৰ জীৱন আগবঢ়াই লৈ যাব। সময়ৰ সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। কিন্তু এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি ব্যৱহাৰ সেই ব্যৱহাৰৰ ফলত প্ৰকৃতিৰ যি অনিষ্ট হৈছে, প্ৰকৃতি যি ধৰণে ক্ষতিগ্ৰস্ত হৈছে, তেনেধৰণে যদি ক্ষতিগ্ৰস্ত হৈ থাকে তেনেহলে পৃথিৱীত মানুহ অথবা জীৱকুল জীয়াই থকাৰ যি পৰিৱেশ সেয়া সদায় অটুট থাকিবনে, সেইটো কিন্তু আজিৰ আটাইতকৈ ডাঙৰ